মই এটা কবিতা লেখি উলিয়ালো। কবিতাটোৰ শিৰোনাম ১২৫টাই গুজৰণি মাৰিলে। ১২৫টাই গুজৰণি মাৰিলে। মই প্ৰিয়বৰ কোঁৱৰ, সভাপতি, চৰাইদেউ জিলা সাহিত্য সভা। ১২৫টাই গুজৰণি মাৰিলে। বাঘ বিধায়ক কয়দীৰ গুজৰণি শুনিছানে? কেতিয়াবা শুনিছানে? শুনা নাই, ময়ো শুনা নাই। আজি কিন্তু শুনিছো, ময়ো শুনিছো। দেহটোৱে প্ৰাণ পায়, বুকুখন ভৰি উঠে। ৰাইজৰ নেতা তেওঁ, নেমানে হেও, অখিল তেওঁ। অকাট্য যুক্তি তথ্যৰ অব্যৰ্থহৰ, কঁপি উঠে সভাঘৰ, দিল্লী দিছপুৰ। দেশপ্ৰেম শূন্য, জাতিপ্ৰেম যাৰ তেজত নাই, সি কি বুজিব কোৱা হে কয়দী জাতীয় বীৰ। সি কি শুনিব কোৱা তোমাৰ বুকুৰ সম্বাদ। জনপ্ৰতিনিধি তুমিহে, তুমিহে প্ৰিয়জন, তুমিহে বিধায়ক জয় জয় জয়। হে বাঘ বিধায়ক কয়দী জাতীয় বীৰ। ময়ো ৰনোৱা ঘোঁৰাৰ পিঠিত কি বুলি কম সিহঁতক। ১২৫টাই গুজৰণি মাৰিলে, কোন থাকিব ৰৈ, ঠিক তোমাৰ দৰে, ঠিক তোমাৰ দৰে।